Hi everyone. এইটো হ'ল ডং মুইং এয়াৰপৰ্ট বেংকক আৰু ইয়াৰ পৰা মোৰ ডাইৰেক্ট ফ্লাইট আছে ফুকেটলৈ, যিটো জেগা মই আপোনালোকক এই ভিডিঅ'টোত দেখাম। এই যে প্লেন লেণ্ডিং কৰা ভিডিঅ'টো দেখিলে এইটো ৰিয়েল হয়। এইটো হৈছে পৃথিৱীৰ বিখ্যাত ফুকেট এয়াৰপৰ্ট, যিটো বিচৰ পৰা ছাইডতে মানে সাগৰৰ পৰা ছাইডতে আপোনাৰ এয়াৰপৰ্টটো আছে। বহুত ধুনীয়া দেখি। John Morris is now boarding at gate number 5. 飞往廊曼国际机场，请停站。D3022航班现在于5号登机门开始登机，请各位旅客在5号登机门登机，谢谢。আমি এফালে যাব লাগে বুলি পুৰা গম নেকি? আৰু এইখিনি হৈছে এয়াৰপৰ্টৰ বাছ ছাৰ্ভিচ, য'ৰ পৰা আপুনি বহুত কম দামত আপুনি নিজৰ জেগালৈ যাব পাৰিব। আমি ইয়াৰ পৰা যাম আমি পাটং, যিটো ফুকেটৰ প্ৰায় মেইন জেগা বুলি ক'ব পাৰি। ফুকেট যাম নেকি? দুটা টিকেট লৈছোঁ পাটঙৰ 100 বাট। চব পাটঙে যায় ইয়াত। আমি ফুকেট পালোঁৱেই। ফুকেট টেক্সি ল'লে ইয়াৰ পৰা ফুকেট এয়াৰপৰ্টৰ পৰা টেক্সি ল'লে কিমান 600 বাট লয়, আৰু যদি 600 to 800 বাট, আৰু নহ'লে বাছত গ'লে 100 বাট 500 বাট অলমষ্ট টাইম সমানেই লাগে। হাই এভৰিৱান, ফুকেটৰ মাৰ্কেট প্লেচ এটা পাটং। এতিয়া প্ৰায় 12:30 বাজিছে, এতিয়ালৈকে ইয়াত দোকানবোৰ খোলাই নাই, কাৰণ ইয়াত পুৰা হোল নাইট পাৰ্টিয়ে হৈ থাকে। অকল দোকান খুলিবলৈ আৰম্ভ কৰিছে। চব দোকান এইবোৰ ৰাতি পূৰা 3-4টালৈকে খোলাই থাকে নে ৰাতিপুৱালৈকেও হয়, গম নাপাওঁ। ৰাতিপুৱা মানে 7টা মানত বন্ধ কৰে, পূৰা বেলেগ ধৰণে পাৰ্টি। আমি এতিয়া স্কুটি এখন বুক কৰিলোঁ মানে ৰাইডৰ কাৰণে। ৰাইড মানে কি আৰু ইয়াত ঘূৰিবৰ কাৰণে। ইণ্টাৰনেশ্যনেল লাইচেঞ্চ নাই, পুলিচে ধৰিলেতো পুলিচে নধৰে আৰু এইটোৱে ভাবি লৈছোঁ। 250 ভাতত পাইছোঁ, মানে প্ৰায় 500 টকা হ'ব। তো আমি এতিয়া পাটং বিচত ঘূৰিবৰ কাৰণে এখন ইয়াত পাছপৰ্টটো খালি জমা দি থৈ যাব লাগে। জমা দি দিলোঁ। মই চলাম দেই অকণমান। যাবগৈ নেকি? অ'কে। হেল্ল', পাটং বিচ। এখন সাগৰখন কি নাজানো নহয়। যাওঁ এখন পাটং বিচ। আছে আৰু এই তই সেইবোৰ কৰিব পাৰ, সেইবোৰ চা এইটো
ফাৰ্ষ্ট টাইম মোৰ লাইফত বিচত ঘূৰি তাই দেখাইছোঁ আৰু মটৰ স্পৰ্টছ আছে ইয়াত মটৰ স্পৰ্টছ মানে এইবোৰ পেৰাচুট বিচত বহিব পাৰে আৰু বহুত দাম কৰে জেট স্কি ফৰ ৰেণ্ট 1500 ভাত দেই কৈ দিছিলোঁ মই ন 1500 ভাত মানে Almost 3,000. 3200 দি জেট স্কি নাই দিয়া ন অলপ বেছি দাম হয় নহয় We are budget travelers, budget. আমি বাজেটত কৰো চব টাইম আপোনালোকক বিচটো আগলৈ দেখাওঁ মানুহ কেনেকৈ থাকে বিচত উপায় নাই আৰু চব ফৰেনাৰে আছে ইয়াত মষ্ট প্ৰবেবলি আৰু চব এনেকেই আছে আমিয়ে কাপোৰ পিন্ধি আহিছোঁ নেকি ইয়াত অকল ভিউটো চাওক এইফালে পাহাৰ এখন নীলা পানী বেচ Just wow. Ho ho ho. থাইলেণ্ড বেংকক ফুৰিব আহিলে মেইনলি মানুহ পাটায়ালৈ যায় তাত খালি বহুত ক্ৰাউডেড হয় একচুৱেলি টিকেট আহিব লাগে ইয়াত ইমান মানুহ নাথাকে আৰু পানীও পূৰা নীলা মেইনলি ফৰেনাৰ আহে ফৰেনাৰ মানে ইউৰোপ ৰাছিয়া এইবোৰৰ পৰা বেছি আহে চব বিচৰ এনেকৈ আছে আৰু No jet ski, brother. We don't have 1500 baht. এইটো চাগে ষ্টাৰ ফিছ বুলি কয় এইটোৱে কামুৰিলে বোলে আপোনাৰ গাত মুতিলেহে ভাল পাব এইটো বহুত ডেঞ্জাৰ আৰু এই বিচত মানুহজনে অলপ কেঁচু টাইপ কিবা ধৰি আছিলে কেঁচুৱে চাগে কেঁচু টাইপৰ কিবা তেনেকুৱা মাছ ধৰিব ক'ৰবাত ধৰিছে সেইটো মই ৰেকৰ্ড কৰি দিলোঁ অলপমান Let's go on. Hey, that's down. আৰু এই মানুহজনক দেখি বাকী টুৰিষ্ট ফৰেনাৰবোৰেও মানে কেঁচু ধৰি তেওঁক কেঁচু বুলিয়ে কৈছোঁ আৰু কি হয় মই গম নাপাওঁ তেওঁক ধৰি
তেওঁক সহায় কৰি দিলে। আৰু এনেকৈয়ে আমি গোটেই দিনটো বিচৰ পাৰে পাৰে স্কুটি লৈ গোটেই দিনটো ঘূৰোঁ, বেলেগ বেলেগ বিচলৈ যাওঁ ফুকেটত থকা, আৰু বাকী বিচবোৰ প্ৰায় একেই। চ' মই ইয়াত আৰু দেখাব নাযাওঁ, আৰু ভিডিঅ'টো বহুত দীঘল হৈ যাব। মই আপোনাৰ ইয়াৰ ফুকেটত থকা আইলেণ্ড টুৰটো আপোনালোকক দেখাম আৰু নাইট লাইফটোও দেখাম। সেইটো কাৰণে মই নেক্সট ভিডিঅ'টোৱে বনাম, আৰু নহ'লে বহুত দীঘল হৈ যাব। চ' ধন্যবাদ। See you in the next one.